খুব ভাল মুছলপুৰ এখন বৰ আটক ধুনীয়া এনেই গাঁও হিচাপে বহুত আটক ধুনীয়া আছিলে আৰু আমি এতিয়া যেহেতু টাউন কমিটি গঠন হৈছে টাউন হিচাপেও আমি বেছি আৰু অধিক আটক ধুনীয়া আমি বনাবৰ কাৰণে আমাৰ এটা প্ৰচেষ্টা আৰু যি কমিটি বৰ্ড গঠন কৰা হ'ল এখেতসকলেও যুৱ উদ্যমেৰে নতুন প্ৰজন্মৰ চিন্তাধাৰাৰে এই আমাৰ মুছলপুৰ যি আমাৰ টাউন এই এৰিয়াটোৰ এটা সুকীয়া পৰিচয় দিয়াব পাৰিব বুলি মোৰ দৃঢ় বিশ্বাস আছে। আপুনি যেটো ডিপাৰ্টমেণ্টেলি ইএম এই ক্ষেত্ৰত ফিউচাৰ প্লেনিং কি আছে ডেভেলপ কৰা? বহুত কৰিবলগীয়া আছে আৰু আমি কৰিম। আপোনালোক এই এৰিয়াৰ আমাৰ মুছলপুৰ এৰিয়াৰ সকলো নাগৰিকক আমি আৰবান এটা অনুভৱ কৰোৱাবৰ কাৰণে আমি কাৰ্যপন্থা হাতত ল'ম। আগৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই কৈছিল যে মুছলপুৰ 100 কোটি টকা ব্যয় সাপেক্ষে যে আধুনিক মুছলপুৰ কৰিম বুলি কৈছিল, বাস্তৱত সেইটো হোৱা নাই। এখেতসকলেতো একো কৰা নাই, অকল BTC-বাসীৰ ৰাইজক ঠগ বঞ্চনা দিছে, একো কৰা নাই। ৰাইজৰ কাৰণে একো কৰা নাই, মুছলপুৰ ৰাইজৰ কাৰণে একো কৰা নাই আৰু গোটেই BTCৰ কাৰণে একো কৰা নাই। 5 বছৰ এখেতসকলে ঠগবাজি আৰু লুণ্ঠনি কৰিলে। মিউনিচিপালিটি বৰ্ড নতুনকৈ গঠন হোৱা এই বৰ্ডৰ চেয়াৰমেনকে আদি কৰি ৰিংদাও চেয়াৰমেন আৰু ৱাৰ্ড কমিশ্যনাৰ 9জন ৱাৰ্ড কমিশ্যনাৰ এই সকলোকে মই মোৰ আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। অতি পুৰণা এটা কালচাৰেল হেৰিৰ লগত জড়িত এটা অঞ্চল হয়। এই অঞ্চল তেনেকুৱাই আমাৰ BTC অঞ্চলত তথা গোটেই অসমত পৰিচিত এখন অঞ্চল হয়। গতিকে এইটো অঞ্চলত এটা টাউন মিউনিচিপাল কমিটি এটা গঠন হৈছে, বৰ্ড এখন বনোৱা হৈছে।